এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও মই ফাৰ্মখনৰ মাজতে আছোঁ আৰু আজি মানে আপোনালোকক ভিডিঅ'টো এইটো কাৰণে দিবলৈ বিচাৰিছোঁ যে গাহৰি ফাৰ্মখন কেনেদৰে চাফ চিকুণ কৰি ৰাখে বিক্ৰী কৰে সেই বিষয়ে অকণমান আপোনালোকক জনাম আৰু তাৰ লগত দানা কি দিয়ে সেইখিনি কথা আপোনালোকক ধুনীয়াকৈ জনাম। প্ৰথমতে গাহৰি ফাৰ্মখন কেনেদৰে চাফ চিকুণ কৰি ৰাখে চাই লওক। গাহৰিবিলাক ধুনীয়াকৈ এনেকৈ গা ধুই আছে যিহেতু এতিয়া গৰম দিন আৰু গৰম দিনত গাহৰিবিলাক ধুনীয়াকৈ গা পা ধুৱাই ৰুমবিলাক এনেকৈ মটৰ দি ধুনীয়াকৈ চাফা কৰি দিব লাগে। তেতিয়া কি হয় কি হৈছে নতুন মানুহ আৰু ধুনীয়াকৈ এনেকৈ চাফ চিকুণ কৰি দিব লাগে তেতিয়া গোটেই বীজাণুমুক্ত হয়। তাৰপিছত আপোনাৰ ইয়াত পটাছ পানী দি ধুনীয়াকৈ ইয়াত চাফা কৰি দিব গাহৰিখিনি। তাৰপৰা প্ৰত্যেক দিনাই মানে এইটো কাম কৰিব লাগে। আৰু এইটো ৰাতিপুৱা কৰা নে পিছবেলা কৰা? ৰুম দুবাৰ চাফা কৰোঁ, ৰাতিপুৱা চাফা কৰোঁ মানে পিছবেলা। পিছবেলা 3টা 3:30 বজাত। মানে পিছবেলা দানা দিয়া আগমুহূৰ্তত মানে ৰুমটো চাফা কৰোঁ। পোৱালিখিনিকো ধুৱাই দিয়া নেকি তুমি? চবকে ধুৱাই দিয়া। তাৰপিছত পটাছ পানী ৰুম প্ৰথম গা ধুৱাই ল'ম, এইবিলাক চাফা কৰি ল'ম, তাৰপিছত পটাছ পানী তাৰপৰা মানে ইহঁতৰ গাত মাৰিবা? গাটো মাৰিম, গাত পটাছ পানী মাৰিম, ব্লিচিং পাউডাৰ পটাছ পানী দুইটা মিক্স কৰি পিনি এই ইহঁতৰ গাত মানে পটাছ পানী আৰু ব্লিচিং পাউডাৰ তেতিয়া ইহঁতৰ যিটো অকল ইহঁতৰ গাত মাৰিম। তাৰপৰা ব্লিচিং পাউডাৰ আৰু পটাছ দুইটা মিক্স কৰি পিনি ৰুমত মাৰিবা। মানে কি হয় পটাছটো দিলে সিহঁতৰ ছালৰ যিটো স্কিন ডাইজেষ্ট থাকে সেই স্কিন ডাইজেষ্টটো নহয়, সেইটো কাৰণে ছেফ হৈ যায়। তাৰ লগতে আপোনাৰ বীজাণুমুক্তটো হৈয়ে গম পায় পটাছটোৱে কৰি। খালি বোকা এটা নাম লাগিছে। তাৰপিছত দানাটো এতিয়া নিদিয়া? দানা এইকেইটা কাম কৰাৰ পিছতে দানা দিম। এইকেইটা কাম কৰাৰ পাছত দানা 5টা বজাৰ ভিতৰত। 5টা বজাৰ ভিতৰত আকৌ পুনৰ দানা। তাৰপিছত ৰাতি এবাৰ পোৱালিখিনি মুঠতে সিহঁতক দুবাৰ আৰু তিনিবাৰ আৰু ইহঁতৰ কাৰণে হৈছে দুবাৰ। সিহঁতৰ ৰাতিপুৱা আৰু পাছবেলা। ইহঁতৰ ৰাতিপুৱা দুপৰীয়া গধূলি মানে পাছবেলা। ভিডিঅ'টো এজনে কমেণ্টো কৰিছে যে যোৱাকালি ভিডিঅ'টোত এজনে কমেণ্ট কৰিছে যে আপোনালোকে কি খুৱাই অনুগ্ৰহ কৰি জনাব বুলি। কি খুৱাইছা দানাটো জনাই দিয়ক। এই খাচী গাহৰিকেইটা মই ব্ৰইলাৰ দানা অলপ দিছোঁ, বৰ বেছি নহয়। তাৰপৰা আৰু ভাত থাকে, তুঁহ থাকে, কচু, ভিটামিন একো নাই খোৱা। ভিটামিন বুলি খোৱা নাই সিহঁতক, অকল ব্ৰইলাৰ দানাটো অলপ দিওঁ, এপোৱামান দিওঁ এবাৰত, বেছি নিদিওঁ। তাৰপৰা পোৱালিখিনি গডৰেজৰ ষ্টেটাৰ দানাটো দি আছোঁ। তাৰপৰা বাকীখিনি সেই কণী ভাত তুঁহ মাইকী গাহৰিখিনি তেনেকৈ দি আছোঁ। আৰু এই খাচী গাহৰিকেইটা যিহেতু বিকিব লাগিব অলপ সোনকালে, সেইটো কাৰণে সিহঁতক অকণমান ব্ৰইলাৰ দানা দিছোঁ। মাইকী গাহৰিকেইজনীক দিলে বেছি তেল হৈ যায় গাটো আৰু পূৰা চৰ্বি হৈ গ'লে মানে পোৱালি দিয়া প্ৰব্লেম হয়। আৰু বৰ ডবল মানে বৰ 1.5 কুইণ্টেল 2 কুইণ্টেল হ'লেও গাহৰিজনী পোৱালি দিয়াবলৈ অলপ কষ্ট হয়। বৰ ডাঙৰ গাহৰি গৰমতো বৰ ফেফাই থাকে, গম পাইছেই চাগে। এই খাচী গাহৰিকেইটা সেইটো কাৰণে এতিয়া সিহঁতক ব্ৰইলাৰ দানাকে খুৱাই দিছোঁ। আৰু ভিটামিন কি খুৱাইছা সেইটো সুধিছিলে? ভিটামিন একো নাই খোৱা। মই ভিটামিন বুলি কওঁ, ভিটামিন কাকোৱে নাই খোৱা। একো খোৱা নাই। আচ্ছা, ভিটামিন মিনাৰেল মিক্সাৰ এনেকুৱা একো খোৱা নাই? নাই খোৱা। বাকী গাহৰিকেইটা কিন্তু চাই লওক আপোনালোকে, আকৌ পিছত নক'ব মোক যে ভিটামিন খুৱাই এইটো কৰি থৈছে বুলি। ভিটামিন নাই খোৱা, একো খোৱা নাই। আজিলৈকে খুৱাই পোৱা নাই গাহৰি। ভিটামিন নোখোৱাকৈও গাহৰি কেনেকৈ পালন কৰি আছে চাওক। ভিটামিন নোখোৱাকৈ এইটো টাইপৰ গাহৰি বনাই আছে। লোকেল ফিড খুৱাই মানে লোকেল ফিড বুলিয়ে কৈছোঁ আৰু তাৰ লগতে কমাৰ্চিয়েল ফিড আছে অলপ আপোনালোকক জনালেই। আৰু বহুতে ভিডিঅ'টোৰ জৰিয়তে সুধিবলৈ বিচাৰি আছিলে, কমেণ্টটো কৰি জনাই আছিলে যে কি খুৱাইছে, ভিটামিন কি খুৱাইছে সেইবিলাক জনাব। আৰু এতিয়া ক'লোৱে যে ভিটামিনটো খুওৱা নাই। তাৰপিছত ফিডটোৰ কথা কৈছে, কি ফিড খুৱাই আছে সকলোখিনি গম পালে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোক মানে এতিয়া যিটো ছিটুৱেশ্যন হৈ আছিলে, গাহৰি বজাৰ বেয়া কিবা এনেকুৱাবিলাক যিটো চলি আছে, সেইটো অলপ দিনৰ পিছত ভাল হ'ব বুলি ভাবা নাই বাৰু? কি ভাল হ'ব? এতিয়া চৰকাৰে কিছুমান কাৰ্যসূচী মানে এতিয়া যেনেকৈ গাহৰি কটাটো অফ কৰিছে, গম পাইছে চাগে। গাহৰি কটা অফ কৰিছে এটা হিচাপত ভালেই হৈছে, যিহেতু কিছুমান ফাৰ্মত গাহৰি বেমাৰ লাগি আছে, সেইবিলাক বেপাৰীক দি দিছে। তেনেকুৱাত বেমাৰটো বেছি বিয়পি আছে মানে। এইটো গাহৰি কটাটো বন্ধ কৰিলে ভালেই কৰিছে, কিন্তু পোৱালি বিক্ৰী কৰাটো অকণমান প্ৰব্লেম হৈছে। এতিয়া মোৰ দেখিছে এইবোৰ পোৱালি আছে। আৰু এটা কথা, বিকিলৈ কালি ভিডিঅ'টোৰ জৰিয়তে কেইবাটাও ফোনো আহিছিলে যে পোৱালি আছে নেকি আমুক তামুক দৰদাম। আৰু অনুগ্ৰহ কৰি আপোনালোকে যদিহে কমেণ্ট মানে পোৱালি লাগে, আপোনালোকৰ একাউণ্টত যদি পোৱালি আপোনালোকে ল'ম বুলি ভাবিছে তেতিয়াহে ফোন কৰিব। এনেই অযথা ফোন কৰি
আপোনালোকে নাথাকিব, কাৰণ এওঁৰ বহুতখিনি কাম থাকে। গোটেই ফাৰ্মখন চোৱা চিতা কৰি থাকিব লাগে, যিহেতু 2খন ফাৰ্ম এওঁৱে চায় আৰু গোটেই দানা বনোৱাৰ পৰা ধৰি গোটেইখিনি কাম থাকে। কামৰ মাজতে আপোনালোকৰ মই ফোন নাম্বাৰটো দিছোঁ, যদিহে আপোনালোকৰ প্ৰয়োজন তেতিয়া আপোনালোকে কণ্টেক্ট কৰিব এওঁৰ লগত। আৰু যদি আপোনালোকৰ প্ৰয়োজন নাই তেতিয়ালৈকে আপোনালোকে কণ্টেক্ট কৰি এনেই অসুবিধাত নেপেলাব, কাৰণ ফোন নাম্বাৰটো পালে বুলি আপুনি জাহা তাহা ফোন কৰি পেলাই যি টি সুধিব নোৱাৰে বা সুধিব নালাগে। কাৰণ যদি পোৱালি লাগে আপোনালোকক, মই তেতিয়াহে আপোনালোকক সুধিবলৈ কৈছিলোঁ। আৰু সেইটোৱে কথা। আৰু ফাৰ্মখনৰ আপোনালোকৰ সবিশেষ কালি মই দেখুৱাইছোঁ, আজি মই অকণমান ফাৰ্মখন কেনেকৈ চাফা কৰে সেইটো বিষয়ে অকণমান জনাই দিলোঁ। আৰু লগতে ইয়াত কি কি দানা খুৱাই আছে সেইটো সুধিছিলে আপোনালোকে, সেইটো উত্তৰটো আপোনালোকক ইতিমধ্যে মই দি দিছোঁ। আৰু তাৰ লগতে ইয়াত ইহঁতৰ প্ৰতিষেধক হিচাপে কি লোৱা হয়, এতিয়া বৰ্তমান কি কি দৰৱ দি থকা হৈছে সেইটো কথা গম পালে। পটাছ আৰু ব্লিচিং পাউডাৰ, পটাছ ব্লিচিং পাউডাৰ। আৰু এই ছাইডটোত এই যিটো ছাইড দেখিছে, এইফালৰ এই যিটো ৰাস্তা মানে এইটো বোকা হৈ আছে বাৰু, এতিয়া কোনো কথা নাই, এতিয়া বাৰিষা বোকা হ'বই। এই ছাইডটোত চূণ মাৰি থকা হয়, খুব ঘনকৈ চূণ মাৰি থকা হয়, যাতে ইয়াত বেমাৰ বীজাণু ইয়াত গোট খাব নোৱাৰে। আৰু ছাইডৰ গোটেই ৰাউণ্ডটো মানে এই ছাইডৰ ফাৰ্মখনৰ ছাইডটোত যিমানটো ছাইড দেখিছে আপোনালোকে, গোটেই ছাইডটোতে চূণৰ গুড়ি মাৰি থকা হয়। আৰু এইবিলাক এই ছাইডত যি নেট দেখিছে আপোনালোকে, এই নেটখন দি ৰাখিছে। এই নেটখন দি ৰাখিলে কেইবাটাও সুবিধা হয়। 1 নম্বৰ কথা হ'ল মহটো কম হয়, আৰু তাৰ লগতে চৰাই চিৰিকটি এনেকৈ কিবাকিবি সোমাব নোৱাৰে ফাৰ্মখনত, বেলেগৰ পৰা অহা বেমাৰ বীজাণু সোমাব নোৱাৰে। আৰু সেইটোৱে কথা আচলতে। আৰু খেৰৰ ঘৰটোৰ কথা কালি মই কৈছোঁৱে যে গৰমৰ কাৰণে বহুত ভাল এইটো, আৰু যথেষ্ট ৰুমকেইটা ধুনীয়া ঠাণ্ডা হৈ থাকে। গাহৰিখিনিৰ কাৰণে কোনো অসুবিধা নহয়। আৰু গাহৰি গ্ৰ'থৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকে এনেকুৱা খেৰৰ ঘৰ বেষ্ট বুলি ভাবোঁ আৰু বেষ্ট বুলি কওঁ। এইটো কাৰণে টিঙৰ ঘৰ, যদি এইটো টিং হ'লহেঁতেন তেতিয়া খুব গৰম হ'লহেঁতেন ৰুমটো, আৰু এতিয়া অকণো গৰম অনুভৱ কৰাই নাই ইয়াত। গৰম দিনতো বা ঠাণ্ডা দিনৰ কাৰণেও খেৰটো আমাৰ মানে এইটো এটা খুব ভাল বস্তু আৰু খেৰৰ ঘৰটো। আৰু কালি আপোনালোকক গোটেই পোৱালি ছোৱালীখিনি দেখুৱালোৱেই, সেইখিনি চালে আপোনালোকে। তো আজি ইমানতে সামৰি দিওঁ ভিডিঅ'টো, সামৰি দিওঁ। আকৌ লগ পাম চাগে। দানাটো কি কেনেকৈ দিয়ে আপোনালোকক দেখুৱাই দিম বাৰু। দানা ভিডিঅ'টো এটা সৰু ভিডিঅ' আপোনালোকক দেখুৱাই দিম, দানাটো কেনেকুৱা ধৰণে দিয়া হয়, কি কি দিয়া মিক্স কৰি দিয়া হয়, কেনেকুৱা দিয়া হয়, সেইটো কাইলৈ দেখুৱাই দিম ন? এইটো কাইলৈ ৰাতিপুৱা, কাইলৈ ৰাতিপুৱা দানা দিওঁতে কি কি দিওঁ দেখুৱাই দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। আৰু এটা কথা, এওঁৰ এটা চেনেল আছে, চেনেলটো মই ডেছক্ৰিপশ্যনত আজি দি দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু এওঁ এই ফাৰ্মখনত কেনেধৰণে প্ৰতিপালন কৰি আছে, কি কৰি আছে, গোটেই কথাখিনি এওঁৰ পৰা গম পাই থাকিব পাৰিব। আপোনালোকে চেনেলটো চাই থাকিলেই হ'ল। আৰু আপোনালোকে এতিয়া ডেছক্ৰিপশ্যনত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ আহোঁ ইমানখিনিয়ে। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু কাইলৈ আপোনালোকক দানাৰ বিষয়ে আপোনালোকক ধুনীয়াকৈ দেখুৱাম, ৰাতিপুৱা কেনেকুৱা ধৰণে দানাটো দিয়া হয়, ফাৰ্মখনত কি কি মিক্স কৰি দিয়া হয়, সকলোখিনি গম পাব, সকলোখিনি দেখিব আপোনালোকে। তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। বাই বাই।